যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই। হেল্ল' গাইজ, মই মুন, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। বতৰটো দেখিছে ন, বতৰটো বৰ দেৱাল ডাৱৰীয়া হয় আৰু বৰষুণো দি আছে। আজি আপোনালোকক দেখুৱাব গৈ আছোঁ অসমৰ এখন প্ৰসিদ্ধ আই থান হাৰহি দেৱালয়। বতৰটো বেয়া, তথাপিতো আহিছোঁ। তো ব'লক হাৰহি দেৱালয়খন চাওঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna আমি আহি প্ৰসিদ্ধ আই থান হাৰহি দেৱালয় উপস্থিত হ'লোহি। তো বতৰ বেয়া কাৰণে মই ভইচটো এনেকৈ দিবলগীয়া হৈছে, কাৰণ হুলস্থুলো হৈ আছিল আৰু বতৰটো অলপ ডাৱৰীয়া হৈ আছিল। মই ভইচ ৰেকৰ্ডিংটো পিছত এডিট কৰিবলগীয়া হৈছে। যদি আপোনালোক অহা নাই হাৰহি দেৱালয়, এবাৰ আহিব, দৰ্শন কৰি যাব। অসমৰ এখন বিখ্যাত প্ৰসিদ্ধ আই থান হাৰহি দেৱালয়। ইয়াত সকলো প্ৰান্তৰ পৰাই ডিব্ৰুগড় হওক, গুৱাহাটী হওক, ধেমাজি হওক, চিলাপথাৰ হওক, মাজুলী হওক, সকলোৰ পৰা দৰ্শনাৰ্থী আহে। ভাল লাগে, এখন প্ৰসিদ্ধ আই থান। ইয়াত সকলো ফালৰ পৰাই আপোনাৰ সকলো ছাইডৰ পৰাই মানুহ আহে। আগৰ তুলনাত এইবাৰ অলপ কম হয়, কৰোণা মহামাৰীৰ কাৰণে আগতকৈ দৰ্শনাৰ্থী বহুত কম হয়। তথাপিতো আহকচোন চাওঁ। আহি পালোঁ। আমি বেছি দেৰি কাৰণে অহা নাই। I'm walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for me. I've been flying from town to town. আইৰ ওচৰত চাকি গছ মই জ্বলালোঁ। আপোনালোকেও জ্বলাওক, যাতে 2020 চনটো পুনৰ নাহক। সকলো ৰাইজৰ কুশলে থাকক, যাতে মহামাৰী নাশ হওক।
ইয়াতে মহ বলি দিয়া প্ৰথা আৰম্ভ কৰা হয় মহৰ বলি দিয়া হালখন দেখুৱালোঁ আপোনালোকক মই নিজে যেতিয়া চাব নোৱাৰিম আপোনালোককো দেখুৱাব নোৱাৰিম মই দুখিত আৰু এইটো ইয়াত নিয়মো নহয় বলি দিয়া প্ৰথাটো কেতিয়াও দেখুৱাব নোৱাৰে